हेलो गाइज वेलकम बैक टू आरो नতুन ब्लग तो फाइनली मैं जी स्पीडोमीटर लगाइছিলোঁ प्राय 12-13 दिन আগত আপনারা স্ক্রিনত দেখি আছে সো সেইটো মানে অলপমান বেয়া হৈ গেল গাইজ কি বেয়া হ'ল মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ মানে এই প্ৰবলেমটো দিয়ে মানে লগৰ 3 দিন 4 দিন পিছৰ পৰা এই প্ৰবলেমটো দি আছে মই ভাবিছিলোঁ নবনাও ভিডিঅ' বাট আপোনালোকেও জানক যোনে যোনে মোৰ ভিডিঅ'টো চাই লৈছে সো কিনো প্ৰবলেম মানে জিৰ'টো নহয় যায় তো এতিয়া স্পীডো নেদেখে একো নেদেখে তো এতিয়া মই আহিছোঁ ইয়াতে মিথুনে আমাৰ চাই দিব তো ঠিক হয়নে নাই নহ'লে ভাঙি দিম আজি ভিডিঅ'টো আপোনাৰ এনেকৈ চাই দিয়ক কি হয় আৰু সমাধান কি কি আছে চাওঁ নহ'লে ভাঙি দিব লাগিব তো স্পীডত এনেকৈ মানে হৈছে চাইকেলখন তো ইয়াতে মজাকৈ মেগনেট লাগি আছে তলত আপোনালোকে দেখিছে এইটো মেগনেট তো সকলো চেঞ্চৰ ঠিকেই আছে কিন্তু চাইকেলখন মই যদি আপোনালোক দেখুৱাই দিওঁ চাওক জিৰ'ই নাই তো ভালকৈ দেখুৱাইছোঁ জিৰ'ই নাই ইয়াতে এইবিলাক টিপিলে উল্টা উল্টা এইবাৰ জিৰ'টো আহিছে কিন্তু স্পীডটো নুঠে মানে উল্টা উল্টা হৈ থাকে চ' এইটোৰ কাৰণে তো এতিয়া চাওঁ কি কৰিব পৰা যায় এইটো মানে গাইছ কি তো এইফালে গাইছ আমাৰ মিথুন ছাৰ আহি পাইছে তো কি প্ৰব্লেমটো কি হৈছিল প্ৰবলেমটো ধৰবা পৰা নাই ওকে ওকে ডক্টৰ গিলাৰ কাম নাই ডাইৰেক্ট ধৰবা নৰে ওকে চলে চাই এবাৰ নাই ধৰবা লাগিব না ওকে ওকে 5 মিনিটমান চাৱাৰ পিছত আমাৰ মিথুন ছাৰে পুৰা ঠিক কৰি দিল তো এবাৰ চলাই আপোনাক দেখুৱাইছোঁ তো বিল মান কিমান মান দিব লাগিব বিল ছিল বেছি নালাগে 1000 টকা দিলি হ'ল আচ্ছা আচ্ছা 5 মিনিটত মানে চুম মেগনেটটো কিবা হৈ আছিল না ওকে ওকে মানে অলপমান তেৰা হৈ গৈছিল এই ৰাস্তাত তেৰা নহয় কি হ'ব গুড 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 হা হা পইচাটা দি গেলেই হ'ল আৰু ওকে 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 তো গাইজ এতিয়া আমি চলে চাওঁ স্পীডটো আহে না নাই গাইজ ৰাইজ করে পুৰা দাঙি দিছে তো এটা ঘূৰে চাম হয় না নহয় আহিছে না স্পীড তো স্পীড আহি গৈছে মজাকে তো 2-4 তো একদম মজাকে স্পীড আহি গৈছে 3 গুড 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 ঠিক হৈ গয়া পৰা চাইকেলত বহি গৈছোঁ এতিয়া চাওঁ স্পীডটো আহে না নাই হি হি হা হা আহি গৈছে তো গাইজ স্পীড মজাকে আহি গৈছে চচ দেখছে আপোনালোকে 3 যাই আছোঁ 4 এই পেকো চুম্বক বেয়া নহয় কি হ'ব সেই 5 তো মজাকে স্পীড আহি গৈছে মানে গাইজ কি হৈছিলে তো ইয়াতে যিটো মেগনেট আছিলে মেগনেটটো মানে অলপ তেৰা হৈ গৈছিলে চ' চিধা কৰি দিয়াৰ লগে লগে এতিয়া স্পীডটো আহি গৈছে আৰু অলপমান কিবা কিবি ইয়াতে ক্লিক কৰিছে বাৰু বুটনবিলাক চ' কিবা কৰিল গম নাপাওঁ তাৰডাল অলপ সেই হৈ আছিল সকলোখিনি কৰি দিল তো অলমষ্ট কাম চেছ নহ'লে ভাঙি দিলোঁ যি গেৰাণ্টি আছিল তো ঠিকেই আৰু বাকী যাম আমাৰ ফিল্ডত মই ভলীবল খেলা চলি আছে মই ভলীবলো আপোনালোক দেখুৱাই দিম তাতে পূৰা ভলীবল চলি আছে তো দেখুৱাই দিছোঁ আপোনালোক জুম কৰি তো মজাকৈ ইয়াতে চাওক এইবিলাক আৰু এইফালে তো পূৰা ভলীবল চলি আছে মানে ইয়াতে পূৰা খেলি থাকে নন ষ্টপ তো মই অলপমান আপোনালোক গেমো দেখুৱাই দিছোঁ কেনেকুৱাকৈ খেলে অলপমান টাইম মানে তো সেই গাইজ খেলি থাকে এতিয়া মই এটা ভিডিঅ' বনাওঁ আপোনালোক যদি লাগে খেলা ক'ব আপোনালোকে কমেণ্ট কৰি তো মই দেখুৱাই আছোঁ অলপমান খেলা বেকগ্ৰাউণ্ডটো মজা হৈছে গাইছ ৱাও হে তো যি নহওক দেখছে কেনে লাগিল ক'ব তো এতিয়া মই অলপ বজাৰতো যাব লাগে কাম আছে বাকী স্পীডটো মজাকৈ আহি গৈছে গাইছ তো সেইটোৱে বস্তু ভাল লাগছে তো মই ভাবিছিলোঁ ভিডিঅ'টো গাইছ ষ্টাৰ্ট দিছিলোঁ সেইকাৰণে যে স্পীডটো নাহিব বা ভাঙি দিম বুলি ভাবিছিলোঁ ভাঙি দিম বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ বাকী নহ'লে কণ্টেণ্ট আছিলে এটা বেলেগ বাট ভাঙি দিম বুলি এইটো ভিডিঅ' বনাইছিলোঁ বাট ভাঙিব লগা নহ'ল ভগৱানৰ কৃপাত মানে ভালে থাকিল চ' যিহেতু পইচা দিছোঁ কেইদিনমান চলিলে হ'ল এসপ্তাহ হ'ল 12 দিন হ'ল তো একমাহমান হ'লে হৈ যাব আৰু পিছত ভাঙি দিম আৰু ভিডিঅ' বনাই পূৰা মন মজাকৈ চ' সেয়ে আৰু এতিয়া বজাৰত যাওঁ আন্ধাৰো হ'ব আৰু চ' সেয়ে আৰু গুড ইফালে মজাকৈ ষ্টিং এটা লৈ আহিলোঁ ইফালে বুট ইফালে আছে ফুচকা তো মজাকৈ দেখাব লাগে তো বঢ়িয়াকৈ খাই লওঁ ইফালে পানীও আছে দৰকাৰ হ'লে কিনি নাই বাৰু তো তাতে আছে বাৰু লাগিলে লৈ আহি ইয়াতে খালে হ'ল বিন তো গাইছ আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ লগ পাম আৰু নতুন এনেকুৱা মজা কণ্টেণ্ট আজিলৈ বাই বাই থেংক ইউ ছাবস্ক্ৰাইব কৰি থেংক ইউ